I just English, sort of English আৰু মই কৰিব পাৰিম বেছি কৰা নাই next to go. Bicep workout for him. Bicep legs. Pump up bicep guys. Let's do it. Okay, did you warm up? So let's start with a set. দত্তদাই কিন্তু ইংলিশ ধুনীয়া কয় দে আৰু হয় বোলে দাবুল বিয়ে বোলে ই কমপ্লিট কৰিছিল আপুনি কি মেডিচিন দিছে মই ভালকে জানো অংকুৰ আগতে বুজি পায় সি আগতে বুজি পায় দেই সি বেয়া কথা নহয় বেয়া কথা থাকিলে জলদি বুজি পায় আগতে কেছ কৰে এই যা এই বঢ়িয়া মই মানুহে গান গাব লাগে এইটো এইটো গান গাইছে মই আহিবলৈ কি গাইছে বঢ়িয়া হেৰি মচিলিৰ কাৰণে গৈছো চব্জি অলপ এনেকৈ যাওঁ মাত বোলা তাৰপিছত কিবা এটা থাকে সি নিদিয়ে তাক কামৰিলে চব্জি তুমি ভাত খাই পেলাই মই ৰোল চল চব খাওঁ আমাৰ ইয়াত যদি তুমি ৰোল খোজা তোমাৰ হেৰি কৰা কাটি দিব কৈছে আপুনি লাইট লাইটত নাহিব মই কৈছো লাইটো নালাগে লাইটো নালাগে মাল লাগে গোটেই দিনডাল কষ্ট কৰিম মোক কৈছে আপোনাৰ তেতিয়াৰ দিনত 2011ৰ কথা তেতিয়া দিনত মোক দিব 500 টকা 500 টকা ফকতীয়া বুলি কৈছো কালি তোমাৰ চশমা চব কিনিছো এই চারটি কথা আহিব অংকুরে পাশে pain হয় বেশি pain হয় because
যাব লাগে ন আজি ৱৰ্কআউট কমপ্লিট কৰিলোঁ বিকজ মোৰ ষ্ট্ৰেংথ বহুত বেছি কমিছে এতিয়া এণ্ড ষ্ট্ৰেংথ কমাৰ মেইন ৰিজন মোৰ ডাইট ইমান ভালকৈ হোৱা নাই আৰু ডাইট এক্টিঙৰ ৱৰ্কশ্বপ চলি আছে এখন চিৰিয়েল আহি আছে তো ইটছ ৰিয়েলি ভেৰি এক্টিভ ফৰ মি চ' যিমান পাৰোঁ কৰি আছোঁ আৰু এতিয়া নিজৰ বিকজ আই লাভ ৱৰ্কিং আউট আৰু জিম মোৰ কাৰণে বহুত মেটাৰ কৰে চ' এক্সাৰচাইজ কৰিব লাগিব কৰি আছোঁ ডাইট ইমান ভাল হোৱা নাই সেইকাৰণে অলপ জোৰ কমিছে অলপ নহয় ভালেখিনি কমিছে চ' আই উইল ব্ৰিং বেক মাই ষ্ট্ৰেংথ আনিব লাগিব ঠিক আছে এইটো দত্তদা আমাৰ ৰয়েল ফিটনেছৰ জিম ট্ৰেইনাৰ দত্তদাই যাব ওলাইছে এতিয়া ৰাতি হৈ গ'ল বহুত কষ্ট হয় আৰু দিনটো কষ্ট 6 to 11 ডিউটি আৱাৰ্ছ আৰু 5 to 10 তথাপিতো মিলাই পেলাই কৰি থাকোঁ আৰু ট্ৰেইনাৰ লাইফ ক্লায়েণ্টৰ কাৰণে আমি টাইমটো দিওঁ যে ক্লায়েণ্টৰ ভাল বডি আহক শ্বেপ আহক সেইকাৰণে আমি অলপ কষ্ট কৰোঁ সেইটোৱে চ' ট্ৰেইনাৰ লাইফ ইমান ইজি নহয় যিটো দত্তদাই ক'লে চ' ইটছ ৰিয়েলি ভেৰি টাফ ৰিয়েলি ভেৰি হেক্টিক চ' সেইটোৱে আৰু মই আছিলোঁ এটা সময়ত ট্ৰেইনাৰ আজিকালি নাই আজিকালি নিজে ট্ৰেইন কৰি আছোঁ বিকজ ইটছ নট ইজি টু লিভ এ ট্ৰেইনাৰ লাইফ এণ্ড বিল্ড ইয়ৰ বডি চ' সেইটোৱে এক্সাৰচাইজ কৰক হেল্ডি থাকক ডেটছ ইট ইউ ন' হেল্ডি থাকিব লাগে আমি বিকজ বহুত ইম্পৰ্টেণ্ট থাকা চব বস্তু লিমিটত থাকে তেতিয়া খোৱা চোৱা লিমিটত কৰিব লাগে যি খায় আপুনি সেইটো আপোনাৰ ওপৰত ট্ৰেইন কৰিব ট্ৰাই কৰি আছোঁ বিকজ মই বেছিয়ে মানে কাটিঙত নামি গ'লোঁ এণ্ড সেইটো মোৰ ভুল হৈ গ'ল বিকজ কাটিঙত নামিবৰ কাৰণে মোৰ বহুত এফিচিয়েণ্ট হৈ গ'ল খাদ্য পিনা মই অলপ কমাই দিলোঁ আপোনাক দেখিলে ভাল লাগে কিন্তু একো বস্তু ইজি নহয় জীৱনত যিয়ে কৰে আপুনি লাইফত ভালকৈ যদি কৰিব যায় সদায় টাফ হয় আৰু বেয়াকৈ কৰিলে বস্তু সদায় ইজি হয় অলপ ফ্লেক্সিং কৰোঁ বিকজ ফ্লেক্সিং মই সদায় কৰোঁ ফ্লেক্স মই আজি বাইচেপ কৰিলোঁ এণ্ড অলপ বেক কৰিলোঁ কিন্তু আপুনি দেখিছে মই ইমান বুজাই থকা নাই বিকজ ইন ডেপথত মই যোৱা নাই ইন ফিউচাৰ মই যাম লেটছ লাইক বেছি কথা নকওঁ লেটছ ততলা ঠিকে আহি আছে একদম পুৰা পুৰা প্লিজ ডু ছাপোৰ্ট ডু লাইক টু শ্বেয়াৰ আৰু মই একো ইমান ডেফটত আজি কোৱা নাই জাষ্ট নৰ্মেল বাইচেপ মাৰিছোঁ এণ্ড বেক মাৰিছোঁ ফাৰ্ষ্টতে বেক কৰিছিলোঁ ত' জাষ্ট অলপ কৰিছোঁ এণ্ড কি কৰিছিলোঁ দেখি পাইছে ইন ডেফ যদি আপোনাক লাগে আই উইল ডেফিনেটলি হেল্প উইথ ইট আৰু প্লিজ ডু ছাপোৰ্ট কৰিলে আগবাঢ়িব পাৰিম আৰু নতুন ভিডিঅ' আশা কৰোঁ আৰু বনাব পাৰিম আপোনালোকক টিপছ লাগে হেল্প লাগে বিকজ আই এম এ নেচাৰেল বিল্ডাৰ মই এনেকুৱা নহয় যে মই ইমান ডাইট কৰোঁ কিবা কৰোঁ আই ইট নৰ্মেল থিংছ এণ্ড য়েছ ইউ শ্বুড লুক গুড ডেটছ ইট আৰু সেইটোৱে মেইন ফাণ্ডা মোৰ মতে আৰু হেল্ডি থাকিব লাগে ফিট থাকিব লাগে তাৰ বাহিৰে আৰু কি আছে এটাই লাইফ ভালকৈ জীয়াব লাগে প্লিজ ডু ছাপোৰ্ট লাইক কৰক শ্বেয়াৰ কৰক এণ্ড কমেণ্ট কৰক আপোনালোকক যদি এক্সাৰচাইজ লাইক শিকাব লাগে মই ডেফিনেটলি আপোনালোকক যেনেকুৱা লাগে আই এম ডেফিনেটলি দেয়াৰ ফৰ ইউ এণ্ড য়েছ থেংক ইউ ফৰ ৱাচিং ওৱান্স এগেইন দাদা বাই বাই টেক কেয়াৰ